Hey guys, welcome back to my new vlogs. Vlog আপোনালোকক স্বাগতম জনাইছো। আজি 26 জানুৱাৰীত যাম। মই ক্লাছ 8ত পঢ়ো, হাতীগড় পঢ়ো আৰু হাতীগড় এতিয়া যোৱা নাই। এতিয়া এলপি স্কুলত যাম। কৰতাগতে যোনটো স্কুলত পঢ়িছিলো এইটো স্কুলত যাম। আপোনালোকক দেখাম 26 জানুৱাৰী কি হয়। ভাৰতৰ সব স্কুলতেই মানে 26 জানুৱাৰীটো পালন কৰা হয়। তো বলক ভিডিওটো স্টাৰ্ট কৰো এন্ড তাক দেখি থাকিব। আমি এতিয়া এইফালে গৈ আছো। এইফালে চাওক ভিডিওটো। তাত আমাৰ পতাকা উত্তোলন কৰিব। তো ভিডিওটো ধ্যান তাক দেখি থাকিব। মানুহ আহি গ'ল চাওক, আৰু পিছফালে চাওক, পিছফালে মানুহ আহি গ'ল। এই চাওক, আমি এতিয়া গৈ আছো এইফালে। তো এতিয়া আমি গেটৰ ভিতৰত সোমাই গ'লো। চাওক কিমান মানুহ চাওক, বহুত মানুহ হৈছে। চাই থাকক ভিডিওটো। গাইস কিমান মানুহ আহিছে আৰু পতাকাটো চাওক। পতাকাটো এইটো পতাকা অকমান পিছত উৰাব আৰু মানুহ আহি আছে। এতিয়া চাওক এইফালে মানুহ আহি আছে। তো এতিয়া পতাকাটো সজাই আছে। পতাকাটো কিমান ধুনীয়া, পতাকাৰ তলটো আৰু পতাকাৰ ওপৰতো কিমান ধুনীয়া চাওক। মজা চাওক না, কিমান ধুনীয়া। আৰু এতিয়া মানুহ আহি আছে আৰু পতাকাটো চাওক দোস্ত, কিমান মানুহ এতিয়া ৰেডি হৈ গ'ল। অকমান পিছত জনগণ গাব, জনগণটো আপোনালোকে চাব। আৰু এইটো পতাকাটো চাওক কিমান, আৰু অকমান পিছত পতাকাটো উত্তোলন কৰিব। চাই থাকক ভিডিওটো। এতিয়া উত্তোলন কৰিব। আমাৰ ছাৰে এতিয়া খুলি দি আছে ৰছীবিলাক। এতিয়া উত্তোলন কৰিব, চাব। এইয়া উত্তোলন কৰিছে। আৰু এতিয়া অকমান পিছত জনগণ গাব। জনগণটো আপোনালোকে চাই থাকিব। এতিয়া অকমান পিছত চাব জনগণক। দোস্ত এতিয়া মনোকামনা কৰি আছে। মনে চকু মুদি পতাকাটো উত্তোলন কৰিছে আৰু মনোকামনা কৰি আছে। এতিয়া চাওক কিমান মানুহ, বহুত মানুহ। মই মানে ভিডিঅ' কৰি আছো অকমান দূৰৰ পৰা। আৰু চাওক অকমান পিছত শেষ হৈ যাব। এতিয়া শেষ দোস্ত, চাওক কিমান মানুহ। এতিয়া পেপাৰ দিছে, অকমান পিছত প্ৰসাদ দিব। প্ৰসাদ খাম। চাওক পেপাৰ দিলে এতিয়া। চাওক এতিয়া বুটটো দিলে। চাওক বুট দেখাম, আপোনালোকে চাই থাকক ভিডিওটো। এতিয়া শেষ সমাপ্ত হ'ল, মানে এইটো পতাকা উত্তোলন এতিয়া সমাপ্ত হ'ল। তো ভিডিওটো চাই থাকক। এতিয়া খাই আছো চাওক, বুট আজি কেনেকুৱা লাগিছে? আজি এটা মৰমৰ দিন, ভাল দিন, মজা লাগিছে। চুবই কিবা কব? আজি কি দিন? আজি মানে 26 জানুৱাৰী গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। হেপী ৰিপাব্লিক ডে গাইস। আজি ভিডিওটো দীঘল নকৰো, ইমানতে সামৰিম। হাই দি দিলে আৰু ভিডিওটো ইমানেই সামৰিম, বেছি দীঘল নকৰিম। আৰু ইয়াতে মানে ভিডিওটো সামৰিছো। বাই বাই, টাটা। আৰু এটা ভিডিওত লগ পাম।